हेलो फ्रेंड्स की खबर आशा करूँ आपनालोक सकलो भाले आछे बर्तमान मोरो भाल रिजुमनी ब्लगले आपनालोक सकलोके स्वागतम जनाइछु आरो মই এতিয়া লৈ আহিছো खूब धुनिया এটা ভিডিও লৈ বিশেষকে বহুত দিনৰ পৰা ভাবি আছিলো ভিডিওটো আপলোড কৰিম ফাইনালি আজি আপলোড কৰিম বুলি ভাবিলো বহুত দিন হৈ গৈছিল ভিডিওটো কৰা কিন্তু ভিডিওটো দিমকে দিব পৰাই নাছিলো মোৰ বিছনা চাইলিত গৈছিলো মই এখন বিয়া খাবলে মোৰ ননদৰ ওচৰে একদম বেংগলী ছোৱালী এজনী একদম মানে আমাৰ ঘৰৰ লগত বহুতেই ভাল মানে একদম আমাৰ ঘৰৰ লগতে হেকান্তে ভাবিলো তাই অকমান বিয়াৰ কিছুমান অকমান মুহূৰ্ত মই ভিডিওটো মানে কৰি ৰাখিছিলো ভাবিছিলো দিম বুলি কিন্তু দিয়া হোৱা নাছিল আজি ফাইনালি দিম বুলি ভাবিলো যেতিয়া আপোনালোকক দেখাইছা থাম্বনেল চাইছাকে গম পাইছে কিহৰ ওপৰত ভিডিওটো বনাইছো আৰু তেতিয়াহলে ভিডিওটো আপোনালোকে চাব বুলি আশা কৰিছো আৰু যি সকল মোৰ ভিউৱাৰ্ছ আছে সেই সকলৰ কাৰণেটো বহুত ধন্যবাদ আৰু মোৰ ইনো মানে কি কম আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব যিমান পাৰে সাবস্ক্ৰাইব কৰিব যিমান পাৰে লাইক কৰিব সকলোৱে মোৰ লগত মৰম দিব আশীৰ্বাদ দিব তেতিয়া মানে ভিডিও বিলাক কৰিবলৈ বহুত বেছি ইন্টাৰেষ্টিং হৈ যাও আৰু হেকান্তে আপোনালোকে সকলোৱে ভিডিও বিলাক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব যি সকলৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মই আহিবলগীয়া ভিডিওসমূহ আপোনালোকে সকলোৱে চাব পাৰিব আৰু নতুন ভিডিও বিলাক যিমান বিলাক ভিডিও দি থাকিম সেইবিলাক চাব পাৰিব আৰু খুব ধুনিয়া হ'ব ভিডিওটো একদম মানে কি কম আৰু বিয়াৰ নচা ভিডিও বিলাক অকমান আমি পানী তুলিব যাওঁতে সবে নাচিছিলে তাৰে অকমান ৰাখি থৈছিলো ভিডিও ক্লিপ এনেকে অকন ৰাখিছিলো আৰু কইনা আৰু দৰা আহিছিলে দৰাৰ এনেকে ৰাখিছিলো চাও আহকচোন ভিডিওটো পুৰা সম্পূৰ্ণভাৱে চাব স্কিপ নকৰিব দেই চাই গৈ থাকিব पानी पिला मेन मानु जलिना देखो देखिए हम आगे देखो বাগানৰ মাজত সোমাই দিলো এফালে পানী তোলা মানুহ গুচি গল আমি বাগানৰ মাজত সোমাই ধুম ধাম ফটো মাৰিছো পোৱালি গিটা পুৰা ফটো মাৰিছে বেটা পুৰা ফটো মাৰি কেনেকা লাগিছে ওই ফটো মাৰি কেনেকা লাগিছে ভাল লাগিছে কক ভাল লাগিছে ফটো মাৰি কেনেকা লাগিছে বাগানত ভাল লাগিছে ন বাগানত ফটো মাৰি ভাল লাগিছে পোৱালি গুটে গিটা একদম আমি গুটাখন মিলি ফটো মাৰি আৰু বাগান বুলি কলে কিমান ভাল লাগে ন পানী তোলাৰ যিমান মানুহ আহিছিলে গোটেইখিনি গুচি গল আৰু আমি এতিয়া বৰ্তমান
ৰাস্তাই ৰাস্তাই ফটো মাৰি মাৰি ঘূৰি ফুৰিছোঁ বাগানৰ মাজে মাজে আৰু দেখাই দেখাই গৈ থাকিম কি পাৰোঁ চাই থাকিবা ফুল এনজয় হ'ব বুলি ভাবিছোঁ ৰাতিলৈ আৰু ফুল এনজয় হ'ব আমি ওলাইছোঁ আৰু ঘৰৰ পৰা বিয়াখনলৈ একদম বেংক পাৰ্টি বাজি আছে ঘৰৰ দুৱাৰমুখতে আন্ধাৰ ঘৰৰ চোতালৰ পৰা মাৰিছোঁ দেই বৌয়ে পূৰা তলা মাৰি আছে বৌয়ে তলা মাৰি এয়া গিফ্ট লৈ লৈছোঁ এতিয়া আমি খুব ধুনীয়াকৈ গৈ আছোঁ বিয়ালৈ আৰু বিয়াত কি কৰিম অকণমান দেখাব আৰু দেই যিমান পাৰোঁ অকণমান কইনা দেই এয়া কইনা ধুনীয়াকৈ আছে এইফালে এইফালে এয়া কইনা খুৰীয়েক হাই কৈ দিয়ে হাই কইনা খুৰীয়েক এইফালে কইনা খুৰীয়েক অঁ মাহী এয়া কইনা মাহী এয়া কইনা কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত আমি ভাত খাবলৈ আহিছোঁ ভাত খাবলৈ বহি আছে কইনাৰ মামীয়েক হাঁহি কইনা মামীয়েক ধুনীয়া আকৌ মামীয়েক দেই মামীয়েক একে ল'ৰা ছোৱালী ডাঙৰ হয় বুলি কোনেও নকয় এয়া আৰু এইফালে এতিয়া মানুহ খালী হৈছে দৰা আহিব সময় হৈ গৈছে আৰু দৰা আহিব এতিয়া তেওঁৰ কথা শুনিলে আপোনালোকৰ পেটৰ নাৰী ছিঙিব ইমানেই জমনিকৈ কৈ আছে চাওকচোন শুনকচোন তেওঁৰ কথাকেইটা মই বৰকৈ কথাখিনি কৈ নাথাকোঁ এইটো এনে আমি 22,000 টকা বিক্ৰী কৰোঁ কিন্তু অকমান মানে দাম লাগি আছে দেই 1% 2% অফাৰ দিছোঁ কিন্তু মোটামুটি 15,000 টকাত মই দি দিব পাৰিম আপোনালোক হোম ডেলিভাৰী হ'ব হোম ডেলিভাৰী 10,000 নহ'ব 10,000 দিব নোৱাৰোঁ আৰু আমাৰ বক্স পালেং আছে পালেংটো চাই লওক এইটো পালেং আছে অৰিজিনেল চেগুন কাঠ হয় এইটো একদম অৰিজিনেল চেগুন পাব কমপ্লিট চেগুন পাব ইয়াত বক্স পাব আৰু ডিজাইন যদি আপোনালোকৰ ডিজাইন যদি এইটো নহয় বহুত আমাৰ তাত ডিজাইন আছে তো ডিজাইন চাব পাৰে এইটো 48,000 এইটো 3% আকৌ এইটো মাহৰ কাৰণে মানে আমি ডিচেম্বৰৰ কাৰণে 3% আমি ডিছকাউণ্ট দিছোঁ ডিচেম্বৰ নে নৱেম্বৰ ডিচেম্বৰৰ কাৰণে নৱেম্বৰ ডিচেম্বৰৰ পৰা আমি দিছোঁ যদি আপোনালোকৰ লাগে এইটো 48,000 আপোনালোকে এজনীয়া 5জনীয়া 10জনীয়া 20জনীয়া 50জনীয়া যিমান যাক লাগে 100জনীয়া আছে ল'ৰা ছোৱালী যদি 50টা আছে মই 100জনীয়া বনাই দিব পাৰিম
ফাইনেলি দৰা আহি পালেহি আৰু দৰা আহি পোৱাৰ পিছত আমি বেছি সময় ৰখি নাথাকিলোঁ যিহেতুকে ৰাতিপুৱা মানে সোনকালে আকৌ মই উঠি যাব লাগিব সেইকাৰণে আৰু অকণমান আহি পিনে দৰা বহিছেহি মই দৰাক দেখাই দিলোঁ এয়াই হৈছে আমাৰ ননদৰ দৰা আৰু খুব ভাল লাগিছে দুইজন কিন্তু খুব ধুনীয়াকৈ মিলিছে ভগৱানে মিলাই থৈ এনেদৰে আৰু এয়া মই যাব সময়ত ভিতৰত আহি সকলোকে মাত দিলোঁ আৰু এয়া হালধীয়া এইগৰাকী বৈক আৰু এয়া মাক আৰু খুব সুন্দৰ লাগিছে তাইক মই মাতষাৰ দি যাওঁ বুলি কৈ থৈ আহিলোঁ আৰু এয়া লাষ্টত যাব সময়ত সকলোৱে নাচি আছে অকণমান দেখাই দিলোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে আজিলৈ আহিছোঁ বাই বাই